Hello everyone, শহুৰৰ পুতকে কেইটামান নিচিলা মাছ আনছি ৰ'ব। নিচিলা মাছ আজিকালি পাবাৰে নাই আৰু যিও ওলাই যিহে দাম এইকেইটা মাছতো গোটাই 150 টকা লৈছে। কিন্তু আৰু উপায়তো নাই, খাবা লাগলি 150 টকানোৰ কি জিভাৰ জুতিটোহে মেইন। নিচিলা মাছৰ আৰু আধা ঠেং বাকল গুচাওঁতেই যায়, মানে আনে যিমান তাতকে দুগুণে কমি যায়। কথাতে কয় নহয় অমৃতৰ এক টোপে যথেষ্ট, সেনেহেন হৈছে এই নিচিলা মাছকেইটাৰ লগত। আগতে আমাৰ আইতাই কৈছিল আৰু নামটোহে মাছ কিন্তু খাই পেলাই মাংসৰ দৰে লাগে, মাংসয়ে বেলেগ ধৰণৰ মাংস এইটো সেনকে বাৰু মাছকেইটা এতিয়া বৰ্তনীয়াকে চাফা চুফা কৰি ধুই পুখলিলো, নিমখ হালধি সানিলো আৰু নিমখ হালধি সানিয়ে বাছ কেৰাহী বহে দি মিঠাতেল গৰম হবা দিলো, দিয়ে আৰু মাছকেইটা বহে দিলো। আমাৰ আৰু শহুৰৰ পুতকৰ মুখৰ জুতিটো কিবা বেলেগ বেলেগ ধৰণৰ। কেইদিনমান গোটাই সেই জোল খাবা, এতিয়া আৰু কেইদিনমানৰ পৰা গোটাই আঞ্জা খাবা হৈছে, মানে কাঁহীখন ভাহি যাবা লাগবো, আঞ্জা লাগে। বস্তুতে আৰু আঞ্জা বনাই ভাল লাগে নে? মই বোলো আজি আঞ্জা নহয়, একদম মানে নিচিলা মাছকেইটা দি মই বধুনীয়া একদম তৰকাৰী টাইপ বনাই থম, তুমি খাই পেলাই কবা লাগবো। আৰু এক পিনে মাছ ভাজি আছো আৰু এক পিনে এটা কেৰাহী বহাই দি তাতে মিঠাতেল গৰম হবা দিলো। মিঠাতেল খিনি গৰম হোৱাৰ লগে লগে তাতে প্ৰথম নেহুৰকেইটা ভাজি লৈছো। নেহুৰকেইটা ভাজোতে অলপ টাইম লাগে, তেতেলেও দিব পাৰি, মই আৰু গোটাই ভাজি লৈছো। নেহুৰখিনি আধা ভাজা হোৱাৰ পিছতে পিঁয়াজখিনি দিলো, তাৰপিছত বিলাহী, নিমখ আৰু আদাখিনি একদম লাষ্টত দিছো, দি আৰু গোটেইখিনি বৰ ধুনীয়াকে ভাজি আছো। যেতিয়া ভাজা গেছি, ভাজা যোৱাৰ পিছতে গেছৰ জুই বন্ধ কৰি, মানে গেছটো বন্ধ কৰি পেলাই এইখিনি ঠাণ্ডা বাকলে থৈ দিলো। ঠাণ্ডা হোৱাৰ পিছত মিক্সিৰ বাতিটোত বৰ ধুনীয়াকে এইখিনি পেষ্ট বনাই ল'বা লাগিব। ঠাণ্ডা হয় মানে এটা কথা কওঁ ৰ'ব, মনে মনে মই মানে ডাঙৰ নিচিলা মাছগিলাতকে সৰু নিচিলা মাছটো যে আছে একদম যে সৰু সৰু আৰু ভাজি খাই বৈদ্য ভাল পাওঁ। আৰু শহুৰৰ পুতকৰ কাৰণে উপায় নাই দিয়কচোন, এইগিলা জোল চোল বনাব লগা হৈছে, কিন্তু এনেকে জোলখান বনাই খায়ো কিন্তু সঁচাকে বৈদ্য লাগে। আৰু ৰ'ব এই যে মই লাহে লাহে মনে মনে কথাগিলা কওঁ, কথাগিলা ভাইৰেল কেনেকে হয় দেখোন গম পায়। আপোনালোকক ইমান মনে মনে কোৱাৰ পিছতো বেলেগেও গম পায়, আচৰিত কথা। আৰু এতিয়া কেৰাহীটোত লাগি মিঠাতেল দিব, নালগিলি নেদবো, তাতে এতিয়া শুকান জ্বালা দুটা ফোৰণ মাৰি দিয়ে, নৰসিংহৰ পাতো দিছো কেইটামান, দি পেলাই আৰু এই বনাই লোৱা পেষ্টখিনি ঢালি দিলো। পেষ্টখিনি ঢালি দিয়ে এতিয়া বৰ ধুনীয়াকে ভাজি আছো, বেছি আৰু ভাজিবা নালগে, যিহেতুকে তেলত ইমান ভাজিয়ে লৈছো। মছলাখিনিৰ লগতে কেইটামান খিচমিচো দিছো, দিয়া নাই যদি কেতিয়াবা দি চাবচোন, এনেকে বৰ ধুনীয়া লাগে। খিচমিচখিনি দিয়ে তাতে আৰু সেই হালধি আৰু ৰেড চিলি পাউডাৰ লগতে নিমখখিনি কিন্তু চাই চিতি দিব, কাৰণ কি মছলাখিনি ভাজোতেই মই নিমখ অলপ দিছিলো, সেই লাষ্টত খাইছে লাগলি দিব নালগিলি নেদ। আৰু পিনে অলপ গৰম মছলা দি অকণমান পানী দি মাছখিনি পেলাই দিলো। মাছখিনি পেলাই দিয়ে 2 উতলমান খাবার পিছত ৰেডি হৈ গেল আমাৰ নিচিলা মাছৰ গ্ৰেভি। হিন্দি মে ইস মাছ কো क्या बोलते हैं आप लोग बोलना। যেখিনি লাগলি ঠেলা চেলা মাৰি দিব। লগ পাম আৰু এটা নতুন ভিডিঅ'ত, আজিকালি আইছো বাই।